আহকচোন বন্ধুসকল, আমি অলপমান কথা পাতোঁ। আম, প্ৰেম প্ৰেম মানে কি? প্ৰেম হয়, সকলোৰে হয়, কিন্তু এই প্ৰেমটো কেতিয়া হয় আৰু কেনেকুৱা ফিলিংছটো লাগে? এতিয়া চাওক, প্ৰেমটো সকলোৱে কৰেই লাইফত এবাৰ নহয় এবাৰ, কিন্তু এতিয়া প্ৰেমটো ভাল নে বেয়া আপোনাৰ বাবে আপুনি নিজে জানিব। যোনটো প্ৰেমে আপোনাক জীৱনত বহুত বস্তু ভাললৈকে নিয়ে, সেই প্ৰেমটো অভিয়াছলি আপোনাৰ কাৰণে বহুত ভাল। আৰু যোনটো প্ৰেমে আপোনালোকৰ জীৱনটো নষ্ট কৰে, বৰবাদ কৰে, ধ্বংস কৰে আৰু সকলো মানে বেয়া কৰে আৰু স্মৃতিবোৰ, সেই প্ৰেমটো বেয়া। এতিয়া বেছিকেলি ভাল মানুহ বেয়া মানুহ বা আপোনাৰ জীৱনত কোনটো ভাল মানুহ আৰু আপোনাৰ জীৱনত কোনটো বেয়া মানুহ কেনেকৈ আপুনি গম পাব? আপুনিতো আকৌ ভগৱান নহয় যে মানুহটো অহাৰ লগে গম পাব যে এইটো মানুহ ভাল, এইটো মানুহ বেয়া। কিন্তু চাওক, এতিয়া মানুহ কিছুমান আহিলে, কিছুমান মানুহে আপোনাৰ কৰে, ধৰি লওক ভাল শিকাই থৈ যায়, কিন্তু কিছুমান মানুহে আপোনাৰ জীৱনটোত বেয়া কৰে, মানে বেয়া স্মৃতিবোৰ লৈ আনে, দুখ দিয়ে, টেনশ্যন দিয়ে, আপোনাৰ পঢ়া শুনা নষ্ট কৰে, সকলো ফালৰ পৰা বেয়াই কৰে। এতিয়া আপুনি নিজেতো আপোনাৰ ওপৰত ডিপেণ্ড কৰে যে আপুনি ভাল আপোনাৰ জীৱনত ভাল জীৱনসংগী পাইছে নে বেয়া সংগী পাইছে। ভাল সংগীটোৱে আপোনাক সদায় ভাল কথা শিকাব, আপোনাক মটিভেট কৰিব, আপোনাক ভাল কামলৈকে উৎসাহ দিব। আৰু কিছুমান বেয়া মানুহ জীৱনত আহিলে সদায় বেয়া কথাটো শিকায়, নিৰুৎসাহ কৰে, হতাশ কৰে, টেনশ্যন দি থাকে। তেতিয়া আপোনাৰ বেষ্ট হৈছে, যদি জীৱনটোৰ লগত আপুনি তুলনা কৰে, আপুনি নিজৰ জীৱনটো আপোনাৰ হাতত আৰু আপোনাৰ ডিচিশ্যন আপুনিহে ল'ব লাগিব। আপুনি জীৱনটো বনাব খোজে নে বেয়া কৰিব খোজে। এতিয়া বৰবাদী আৰু ভালখিনি নিজৰ দায়। এতিয়া আপোনাৰ যদি মই ল'ৰা ছোৱালী দুজনৰে কৈ আছোঁ, এনেকুৱা নহয় যে ল'ৰাৰ কৈ আছোঁ ছোৱালীৰ কোৱা নাই, বা ছোৱালীৰো কৈছোঁ ল'ৰাৰ কৈছোঁ। ছোৱালীৰ জীৱনতো বেয়া মানুহ আহে, ল'ৰাৰ জীৱনতো কেতিয়াবা বেয়া ছোৱালী আহে, আৰু ল'ৰাৰ জীৱনতো বহুত ভাল ছোৱালী আহিছে, আৰু ছোৱালীৰ জীৱনতো বহুত ভাল ল'ৰা আহে। তো ল'ৰা ছোৱালী বহুত মই দুজনৰে হৈ কৈ আছোঁ যে আপোনালোকে মানুহ প্ৰেম কৰক, কথা নাই, কিন্তু নিজক ধ্বংস কৰাকৈ প্ৰেম নকৰিব, আৰু নিজক একেবাৰে শেষ কৰি দিয়াকেও প্ৰেম নকৰিব। মই নিজৰ মতামতটো কৈ আছোঁ, হ'ব পাৰে মোৰ লগত বহুত মানুহ নিমিলিব, কিছুমানৰ নিজৰ ধাৰণাটো বেলেগ, মোৰ ধাৰণাটো বেলেগ। মই এতিয়া এইখিনিয়ে জানো যে যোনজন মানুহৰ অহাৰ পৰা জীৱনটোত সকলো বস্তু ভাল হ'ব ধৰে, ধুনীয়া হ'ব ধৰে, আৰু এটা ভাল আৰু উৎসাহ আহে, কষ্ট কৰিব পাৰি, উন্নতি কৰিব পাৰি, সেইজন মানুহ আপোনাৰ কাৰণে বেষ্ট জীৱনসংগী হিচাপে। আৰু যোনজন মানুহ আহিলে আপোনাৰ চবফালে নষ্ট হ'ব ধৰে, পঢ়া শুনা চব, তেতিয়াহ'লে আপোনাৰ আটাইতকৈ বেয়া। এতিয়া মানুহ ক'ব পাৰে যে এনেকুৱাতো এইটো বস্তু মানে কেনেকৈ গম পাম বা কেনেকুৱা, চবতো ভালেই। এতিয়া চাওঁ, এটা মই মানে আপোনাক উদাহৰণ দিছোঁ, যদি এটা আশাহীন মানুহ, যাৰ ইমান পঢ়া শুনাৰো ভাল নহয়, ধৰি লওক, সেই ল'ৰাজনৰে কথা কৈছোঁ, সেই ল'ৰাজনক যদি আপুনি এজন যে ভাল ছোৱালী আহে আৰু তাই যদি উৎসাহ দিয়ে আৰু কয় যে তুমি যদি এইবাৰ ৰিজাল্ট বহুত ভাল কৰা, তেন্তেহ'লে মই তোমাৰ জীৱনত আহিম, মই তোমাক ভাল পাম, তেতিয়াহ'লে সি বহুত চেষ্টা কৰিব। তাই যিহেতু উৎসাহ দিলে, তাই ভাল পোৱাৰ প্ৰস্তাৱটো গ্ৰহণ কৰাৰ নিচিনাই হ'ল এটা কণ্ডিশ্যন দি, সি বহুত জান প্ৰাণ এৰি দি দিনে ৰাতি হ'লেও সি ভাল ৰিজাল্ট কৰিব, আৰু কৰিবই, ডেফিনেটলি কৰিব, কিন্তু চেষ্টা কৰিবই। সেইটো হৈছে ভাল প্ৰেমে মানুহক কি কৰিব নোৱাৰে। আৰু এটা হৈছে আপোনাৰ ভাল পালে, ইজনৰ পিছত সিজন ব্ৰেকআপ, আৰু সঁচাকৈ এটা ভাল পাইছিল সেই ল'ৰাজনে বা সেই ছোৱালীজনীয়ে, কি হ'ল, সঁচাকৈ ভাল পোৱাজনীয়ে ব্ৰেকআপৰ পিছত মনটো ভাঙি গ'ল, ভাল নালাগা হ'ল, চব বস্তু বেয়া লাগে এতিয়া। আৰু ছাপৰ্ট নকৰোঁ দেই, বহুত ল'ৰা ছোৱালীয়ে কিন্তু বহুত এক্সট্ৰিম ছুইচাইড পৰ্যন্ত কৰি লয়, তো এইটো আটাইতকৈ বেয়া কথা।
মানুহক ভাল পোৱাৰ কাৰণে ছুইচাইড কৰা, জীৱনটো একেবাৰে শেষ কৰা, ল'ৰাবিলাকে মদ খোৱা, এইবিলাক বহুত মানে বেয়া কথা। কিয়নো জীৱনটোতো অকলে আপোনাৰ নহয়, আপোনাকতো আপোনাৰ মা দেউতাই জন্ম দিছে। আপুনি জীৱনটো যেতিয়া আপুনি এটা এদিনীয়া ল'ৰা বা ছোৱালীৰ প্ৰেমত পৰি যদি জীৱনটো ধ্বংস কৰাৰ কথা চিন্তা কৰিছে, তো চিন্তা কৰকচোন, আপোনাক যোনটো মা দেউতাই 15 বছৰ 16 বছৰ 20 বছৰ ধৰি ডাঙৰ দীঘল কৰিলে, স্কুল কলেজত দিলে, সেইজন মা দেউতাৰ কি অৱস্থা হ'ব। তো সেইকাৰণে মা দেউতাৰ কথা ভাবি আপোনালোকে কেতিয়াও সেনেকুৱা মানে বহুত বেছি আৱেগিক নহ'ব। ভাল পাব লাগে, মই নকওঁ যে ভাল পাব নালাগে। যদি ভালেই নাপায় বা প্ৰেমে নকৰে জীৱনত, তেনেহ'লে সেই অনুভূতি, সেইটো লাইফৰ যোনটো এক্সপিৰিয়েঞ্চ কেনেকৈ পাব। তো ভাল পাব লাগে, কিন্তু নিজক ধ্বংস কৰিও নহয়, নিজক বৰবাদ কৰিও নহয়। আৰু মই বহুত মানে অন্তৰৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ, মোৰ যিমানখিনি ভাইটি ভণ্টি হোৱাটেভাৰ যিমান আছে, এইবিলাক ভাল পোৱাৰ নামত নিজকে বৰবাদ নকৰিব, ছুইচাইড নকৰিব, জীৱন ধ্বংস নকৰিব। আপোনাৰ জীৱনটো বহুত মূল্যৱান, আপুনি বহুত ভাল কাম কৰিব পাৰিব। আৰু বহুত ডাঙৰ মানুহ আপুনি যদি জীৱনী চায়, ডাঙৰ ডাঙৰ বিখ্যাত মানুহ ইতিহাসত প্ৰথমতে সদায় আনচাকচেছ, আৰু তাৰপিছত সাংঘাতিক ছাকচেছ, তাৰপিছত ফেমাছ হৈ যায়। তো জীৱনত সদায় বেয়াটোৰ পৰাই আমি ভালটো শিকোঁ। চ' ভাল পাওক আৰু প্ৰেমো কৰক, কিন্তু নিজক ধ্বংস কৰি নহয়, নিজক বৰবাদ কৰি নহয়। আৰু কেতিয়াও আপোনালোকে মানে 100% প্ৰেম নকৰিব। যেতিয়া প্ৰেম কৰে, প্ৰথমতে আপোনালোকৰ প্ৰেম যদি ধৰি লওক অন্তৰত 100% আছে, তো আপুনি প্ৰেমটো যেতিয়া কৰিব 20-30%লৈকেহে কৰিব। 70% নিজক প্ৰেম কৰিব। 70% নিজক যেতিয়া প্ৰেম কৰিব, তেতিয়া আপোনালোকে কেতিয়াও এই মানে এৰি গ'লেও ল'ৰাজন বা ছোৱালীজন, তেতিয়া মনটোত বহুত আঘাত নালাগে। 70%টো আপোনাৰ লগত আছেই। আৰু সদায় প্ৰেম কৰাৰ আগতে নিজক ভাল পাবলৈ শিকক। যেতিয়া আপুনি নিজক ভাল পাব, নিজক মৰম কৰিব, নিজক ৰেচপেক্ট কৰিব, আৰু নিজৰ ইচ্ছাখিনি সন্মান কৰিব, একচুৱেলি নিজকে সন্মান কৰিব, তেতিয়াহে আপুনি বেলেগৰ ভাল পাব পাৰিব আৰু পজিটিভ ৱেত ভাল পাব পাৰিব। এটা সেই হিচাপত ভালকৈ। এতিয়া আপুনি যদি নিজকে ভাল নাপায়, পচন্দ নকৰে, নিজৰ ইচ্ছাখিনিকে সন্মান নকৰে, নিজকে মানে নিজক নিজে কৰিব নাজানে, তেতিয়াহ'লে আপুনি বেলেগ এটা মানুহক কেনেকৈ সুখ দিব, বা বেলেগ এটা মানুহক কেনেকৈ আপুনি হেপী কৰি ৰাখিব পাৰিব। উল্টা বেয়াহে হ'ব যে আপুনি বেলেগ এটা মানুহক দায়িত্ব ল'লে, আৰু সেই মানুহজনৰো দুখ হ'ল, আপুনিতো দুখী আছিলে আৰু সেইজন মানুহকো দুখী কৰিলে। তো বেটাৰ সেনেকুৱা কণ্ডিশ্যনত আপুনি প্ৰথম অৱস্থাত নিজকে হেপী কৰাটো শিকক। যেতিয়া আপুনি বহুত হেপী হ'ব, বহুত নিজকে উৎসাহিত বা আপুনি পজিটিভ এটা থট আহি যাব, ভাৱধাৰাবিলাক আপোনাৰ খুব পজিটিভ হ'ব, উৎসাহী হ'ব, তেতিয়াহে আপুনি প্ৰেম কৰক। আৰু আপোনাৰ যোনজন জীৱন সংগিনী আহে, সংগী ল'ৰা আহে, ছোৱালী, মই দুটা ওপৰতে কৈ আছোঁ, ল'ৰা আৰু ছোৱালীৰ জীৱনৰ ওপৰত, আপোনালোকে সেই সুখটো তেতিয়াহে পাব। কিন্তু নিজে দুখী হৈ বেলেগক সুখ দিব নোৱাৰে। মানে কথাটো ক'ব লাগিলে, নিজে দুখীয়া, আপুনি নিজে দুখীয়া, আৰু আপুনি গোটেই দুনীয়াখনক সহায় কৰিব গৈছে, মানুহক সহায় কৰিব গৈছে, তেতিয়া কেনেকৈ সহায় কৰিব পাৰিব। আপুনি প্ৰথমে নিজে ধনী হ'ব লাগিব, তেতিয়াহে আপুনি মানুহক টকা দিব পাৰিব, পইচা দিব পাৰিব, হেল্প কৰিব পাৰিব। নিজে দুখীয়া হয়তো আপুনি কাকো একো দিব নোৱাৰে। তো প্ৰথমে নিজে আপুনি নিজকে ভাল পাওক, নিজে নিজৰ মনৰ যোনটো আপুনি ইচ্ছা, আপুনি নিজকে সন্মান কৰক, নিজৰ দৃষ্টিত নিজে মানে নিজকে মৰম কৰক, প্ৰেম কৰক। এবাৰ জানাৰ বস্তুটো ভাল পোৱাটো আপোনাৰ নিজৰ প্ৰতিও আছে, আপোনাৰ মা দেউতাৰ প্ৰতিও আছে, তেতিয়া অট'মেটিকলি আপুনি আপোনাৰ লাইফত ল'ৰা হওক ছোৱালীয়ে হওক, মানে আপুনি যদি ল'ৰা জীৱনত ভাল ছোৱালী আহিল, বা আপুনি যদি ছোৱালী এজন ভাল ল'ৰা আহিল, তেতিয়া তেখেতকো আপুনি মৰম কৰিব পাৰিব, সন্মান দিব পাৰিব, আৰু তেওঁ আপোনাৰ লগত থাকি হেপিয়ে হ'ব। চ' বেছি লম্বা নকৰোঁ, এইবিলাক কথা মানে এনে জাষ্ট মোৰ মন গ'ল ক'লোঁ। আপোনালোকে ভাল পালে অ'কে, আৰু যদি বেয়াও পায় সেইটো আপুনি বেয়া নাপাব প্লিজ। আৰু সেইটো মোৰ অন্তৰৰ কথা যে ক'ব মন গ'ল ক'লোঁ, আৰু সেইটোলৈ কোনো ধৰণৰ মানে তেনেকুৱা নহয় আৰু। চ' ভাল পোৱাটোৰ ওপৰত মই এটা মোৰ নিজৰ মনৰ ভাৱটোহে প্ৰকাশ কৰিছোঁ, এইটো মোৰ কথা। হাজাৰ হাজাৰ লাখ লাখ মানুহ, সকলোৰে নিজৰ নিজৰ এটা চিন্তাধাৰা, নিজৰ নিজৰ কথা। চ' সেইটোলৈ কোনো কথা নাই, সকলোৰে মতামত বেলেগ বেলেগ, কিন্তু মোৰ মনৰ কথাখিনি মই ক'বৰ মন গ'ল, সেয়ে কৈছোঁ। চ'
বাছ ভাল পাওক, আপুনি প্ৰথমে নিজকে ভাল পাওক, পিছত আপুনি বেলেগ মানুহক ভাল পাব। প্ৰথমে যদি নিজক ভাল পাব নোৱাৰে, আনক আপুনি ভাল পায়ো আপুনি মানে হেৰুৱাবই লাগিব, কিন্তু আপুনিও আনহেপি, তেখেতকো হেপিয়ে কৰিব। চ' প্ৰথমে হেপিনেছটো আপুনি নিজৰ মাজত বিচাৰি ওলাওক। তাৰে পিছত আপুনি ভাল ল'ৰা যদি ছোৱালী বিচাৰক, অভিয়াছলি আহিব। আৰু আপুনি যদি ভাল মানে ছোৱালী যদি ল'ৰাটো পাবই, তো বাকী লাইফত চব আহিবই। কিন্তু প্ৰেমৰ নামত নিজকে ধ্বংস নকৰিব। ছুইচাইডৰ কথা প্লিজ নাভাবিব, এইবিলাক বৰ বেয়া কথা, বহুত দুখ লাগে। এইবিলাক কথা ভাবিবও নালাগে। চ' জীৱনটো বহুত ধুনীয়া হয়, নিজৰ মাজতে বহুত সুখ আছে। নিজৰ মাজত সুখটো বিচাৰিব জানিব লাগিব। অকলে বহুত ফূৰ্তিত থাকিব পাৰি। চ' অ'কে, গুড নাইট। এনে আজি আছিলোঁ, ক'বৰ মন গ'ল, এইখিনি কথা আহি আছিল। মোৰ এজন লগৰ ল'ৰাৰ মানে অলপতে ব্ৰেকআপ হৈছে, তো সি কথাখিনি মোক কৈ আছিল, যে মই সেইখিনি কথাই বুজাই আছিলোঁ। চ' সিক বুজালোঁ সিক ফোনত, কিন্তু সেইখিনি কথাই সেইকাৰণে ক'বৰ মন গ'ল, যে আপোনালোকে প্লিজ হতাশ নহ'ব। ব্ৰেকআপ হৈ থাকে, এইবিলাক সৰু কথা। ছোৱালীৰ জীৱনত, ল'ৰা জীৱনত এইবিলাক ইমান চিৰিয়াছলি ল'ব নালাগে। আহিছিল, আপুনি যিখিনি মোমেণ্ট আছিল ভাল কথা, সেইখিনি সদায় ৰেচপেক্ট কৰক। আৰু যদি গৈছেও, তথাপিও অ'কে, আপোনাৰ কাৰণেও বেষ্ট, তেখেতৰ কাৰণেও বেষ্ট। চ' আপুনি ইমান টেনশ্যন নল'ব। জীৱনটো বহুত লাখ মানে কি বুলি কয়, বহুত জীৱনটো বেলেগ ভেৰাইটি আছে। আপুনি জীৱনটোত সুখী থকাৰ কাৰণে এটা বা দুটাৰ ৰাস্তা নাই, লাখ ৰাস্তা আছে। তো আপুনি সুখীহে হ'ব লাগে, আপুনি যিকোনো ৰাস্তা দি সুখী হ'ব পাৰে। চ' ভালকৈ থাকক, হেপী থাকক, সহজ কৰি ৰাখক, আৰু চিম্পল ইজি হওক। আৰু চিম্প্লিচিটিটোৱে বেষ্ট বুলি কয় মানে কথা। বেছি মানে জামেলাবিলাক লাইফত সদায় কষ্টহে আনে। চ' যিমান পাৰে সহজ কৰি ৰাখক, নিজকে ইজি কৰি ৰাখক, আৰু হেপী থাকক। আৰু নিজৰ লাইফটো ধুনীয়াকৈ এনজয় কৰক। আপুনি বাহিৰত যাওক, ফুৰক, যি আপুনি বন্ধু বৰ্গৰ লগত যাওক, নিজৰ ৰিলেটিভৰ ঘৰত যাওক, বাছ নিজৰ মাজতে এনজয় কৰি থাকক। কলেজত যাওক, লাইব্ৰেৰীত যাওক, হোৱাটএভাৰ, কথা পাতক লগৰ লগত, ফূৰ্তি কৰক, ধেমালি কৰক, বাছ এই আৰু বেছি চিৰিয়াছ নহ'ব লাইফত ভাল বেয়া দুটা দিন চলি থাকে, বেছি চিৰিয়াছ হ'ব নালাগে। চ' বাই বাই, ভালকৈ থাকক, গুড নাইট। আৰু বেছি লম্বা নকৰোঁ। আৰু বাছ, আপোনালোকখিনি যিটো কথা শুনিলে, থেংক ইউ, আৰু বহুত ধন্যবাদ। ছাবস্ক্ৰাইব কৰিব যদি আপোনালোকৰ মন যায়, আৰু মই জন নকৰোঁ। আৰু যদি আপোনালোকৰ ভালো নালাগে, তেনেহ'লে আই এম চৰি। এইটো মোৰ মতামত আছিল, মই কাকো দুখ দিব বা কাকো আঘাত দিব বিচৰা নাই। বাছ মই নিজৰ কথাখিনি আজি ক'ব মন গ'ল, ক'লোঁ আৰু। থেংক ইউ, বাই বাই।